হাই ফ্ৰেণ্ডছ, আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। যিহেতু সন্ধিয়া সময় হৈছে সেইকাৰণে নিজৰ মুখত ধুনীয়াকৈ ক্ৰীম চিম সানি লৈছোঁ। যিহেতু ঠাণ্ডা দিনত মুখ চুখ বহুত বেছিকৈ ফাটে। আৰু লগতে মই এতিয়া ধুনীয়াকৈ মোৰ গুড়ামুড়ি কেইটামান আছিলে, গুড়ামুড়িকেইটা ধুনীয়াকৈ ভাজি লৈছোঁ। কাৰণ গুড়ামুড়ি এনেকৈ কোনে কোনে ভাজি খায় প্লিজ কমেণ্ট কৰি ক'বচোন। মই গুড়ামুড়ি ভাজি খাই কিন্তু বিৰাট বেছি টেষ্ট লাগে, খাই বহুত মিঠা মিঠা লাগে, কিবা এটা ভাল লাগে। একে ধুনীয়াকৈ ভাজি পেলাই আৰু লগতে সন্ধিয়া সময় যিহেতু হৈছে মই কৈছোঁৱেই, আপোনালোকে হয়তো চাহ খালে, মই এতিয়া চাহ খোৱা নাই। আচলতে ডালিম আৰু কল আছিলে, দিনতে মই ধুনীয়াকৈ গুচাই মেলি থৈছিলোঁ। এয়া এতিয়া ধুনীয়াকৈ খাবলৈ লৈছোঁ। আৰু যিহেতু খাই পেলাই মই ভাবিলোঁ আজি যিহেতু কেইটামান বস্তু আনিছোঁ, মই আজি নহয় দুদিন ধৰি মই কিবা অলপকৈ আনি আছিলোঁ। চ' ভাবিলোঁ আজি দেখুৱাই দিওঁ। এইডাল ব্ৰেচলেট মই কালি আনিছিলোঁ, 20 rupees লৈছিলে, কিন্তু মৰম লাগিছে। কিবা এটা ব্ৰেচলেটটো মোৰ কিবা এটা ভাল লাগিলে, সেইকাৰণে মই আনিছোঁ। আৰু মোৰ আছিলে এনেকুৱা ব্ৰেচলেট। যিহেতু সন্ধিয়া সময়ত যিমানে যি নাখাওঁ, চাহ আৰু বিস্কুটটো একদম কম্পালচৰি আমাৰ কাৰণে। আৰু এতিয়া মই একদম ৰেডি কৰিব লৈছোঁ। গাখীৰ চাহ ধুনীয়াকৈ একদম 1 কাপ ধুনীয়া গাখীৰ চাহ খালে মনটো ভাল লাগি যাব। চ' এই গাখীৰত বহুত ধুনীয়াকৈ সৰখিনি উঠি আছে, এইখিনি থৈ দিছোঁ। স্কিনতো লগাব পাৰিম, নহ'লে খায়ো দিব পাৰিম। তাৰপিছতে এইখিনি ধুনীয়াকৈ মই গাখীৰখিনি নমাই ল'লোঁ। এটা বাচনত ধুনীয়াকৈ নমাই পেলাই এতিয়া ধুনীয়াকৈ চাহখিনি ৰেডি গ'ল। এতিয়ালৈকে বটলত ভৰাবই পৰা নাই, সময় পোৱা নাই মই। এতিয়া বটলটো ধুনীয়াকৈ বটলত ভৰাই দিওঁ। হৈ গ'ল টেমাত। ধুনীয়াকৈ মই চাহখিনি লৈ আহিলোঁ। ধুনীয়াকৈ গুটি বিস্কুটৰ লগত গাখীৰ চাহ টেষ্টিকৈ খাওঁ, যিহেতু সন্ধিয়া হৈছে। আৰু এয়া মই কালি আনিছিলোঁ এটা ফাউণ্ডেশ্যন, মোৰ স্কিনৰ লগত শ্বেডটো মিলাই পেলাই আনিছোঁ। এইটো ফিট স্কিন হুডা মেট হয়। আৰু ইয়াতে ধুনীয়া ওপৰত ক্লাটচাৰ্ছ আনিছোঁ। মোৰ ক্লাটচাৰৰ শ্বাইনিংটো বহুত ভাল লাগিছিলে। এইটো দেখিছে নহয়, ইমান ধুনীয়া মৰম লাগিলে। আৰু এইটো খুব ট্ৰেণ্ডিং হৈ আছিলে মাজতে। একো নাই, মই ট্ৰেণ্ডিংটো এতিয়া ফ'ল' কৰি দিছোঁ। আৰু যিহেতু মই দেখুৱাইছোঁ ব্ৰেচলেট পাতো আনিছোঁ। এই ব্ৰেচলেট পাত লৈছে 20 rupees। আৰু যেতিয়া মই গুৱাহাটীত গৈছিলোঁ তেতিয়া সুধিছোঁ, তাত 50 rupees। আৰু মই 50 rupeesটো আনিছোঁ। সেইটোৰ ডিজাইনটো বহুত ধুনীয়া। আৰু এইটো মই সিদিনা দেখুৱাইছিলোঁ, যিহেতু চুইচ বিউটি এটা প্ৰাইমাৰ আনিছিলোঁ। আৰু মই দেখুৱাইছোঁ কি আনিছোঁ। লগতে মই পাফ এটা আনিছিলোঁ, ফাউণ্ডেশ্যন যোনদিনাখন আনিব গৈছিলোঁ তেতিয়া মই এটা পাফ আনিছিলোঁ। আৰু ফাউণ্ডেশ্যনটো আনিছিলোঁ মই বেলেগ এখন দোকানৰ পৰা। তাৰে ওচৰৰ দোকানখনৰ ওচৰত মই এই পাফটো আনিব গৈছিলোঁ। পাফটো ইমানেই লেতেৰা আছিলে, একো নাই মই ধুই ল'ব পাৰিম। আৰু পাফটো ধুই ল'ম। আৰু এইটো হ'ল আৰু এটা বিউটি ব্লেণ্ডাৰ, এইটোও বিউটি ব্লেণ্ডাৰ যেনিবাতে। আৰু এইটোও বিউটি ব্লেণ্ডাৰ হয়, মুখত নাহেই, নুফুটে, কাৰণ ইউজে নকৰোঁ, ক'ত ফুটিব আহিব। এইটো হুডা লাভৰ পাউডাৰ পাফ হয়। এইটো কিন্তু বহুত কিউট, সেইকাৰণে মইতো লেতেৰা হাতে চোৱাই নাই, টাচেই নকৰোঁ। মই যিদিনাখন কৰিম সেইদিনাখন বিৰাট ছফ্ট। এইটো এটা আনিলোঁ, দুইটাই এটা 40 rupees লৈছে আৰু এইটো 50 rupees লৈছে। এইটো খুব ধুনীয়া আছিলে। আৰু মোৰ বাই এগৰাকীয়ে এই ইয়াৰিংছটো গিফ্ট কৰিছে, ইমান কিউট ইয়াৰিংছটো। আৰু অলিভ অইলটো মোৰ মানুহজনে আনি দিছে। আৰু এয়া এটা বান এটা আনিছিলোঁ, মই খোপা বান্ধিব নাজানো, তথাপিও এই বানটো দি পেলাই মই ট্ৰাই কৰি চাম। যদি নহয় তে একো নাই, আৰু যদি হয় সেইটো ভাল কথাই। এইকেইটাই বস্তু মই আনিছিলোঁ। আৰু যদি কিবা পাহৰিছোঁ তেতিয়াহ'লে মই পিছত দেখুৱাই দিম। আৰু এতিয়া ধুনীয়াকৈ চাহকণ খাওঁ আৰু ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ আজিলৈ। বাই।